মই কৃষ্ণা পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে চাই থাকক কৃষ্ণক। এতিয়া মই আগতে এই বিষয় লৈ এটা ভিডিঅ' কৰিছিলোঁ। পুনৰ এই বিষয়টো লৈ পেলাই আকৌ কৰিব খুজিছোঁ, কিয়নো এই বিষয়টোত যোৱাবাৰ থাকি গুজোৱা কেইটামান কথা মই এই বিষয়টোত আকৌ আনিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আচলতে কি, মই এটা বনাইছিলোঁ ভিডিঅ' কেইদিনমানৰ আগতে, 2-3 দিনমানৰ আগতে কৰিছিলোঁ। বোৱাৰী যদি আপোনাৰ যি হয়, আচলতে এই বিষয়টো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয়, কিয়নো এই বিষয়টোতেই বহুত কথা সোমাই আছে। সেয়ে মই ক'বলগীয়া কিছুমান কথা আছে, সেইকাৰণে ক'ব বিচাৰিছোঁ। আচলতে আগতে যিটো ভিডিঅ' কৰিছিলোঁ সেইটোত কেইটামান কথা থাকি গৈছিল, সেইকাৰণে মই আকৌ পুনৰ এইখিনি কথা ক'বলগীয়া হ'ল। মই এটা কথা বিশেষভাৱে ক'ম বুলি ভাবিছোঁ, কিয়নো কথাটো হ'ল এগৰাকী শাহুৱে আন এগৰাকী শাহুৰ লগত পাতি থকা এটা কথা, যিটো কথা মোৰ মনত আজি হ'ল 6-7 মাহমানৰ আগত মই এই কথাখিনি শুনিছিলোঁ নিজ কাণেৰে, কিন্তু কথাখিনি কাকো ক'ব পৰা নাই। আপোনালোকৰ আগতে ক'ম বুলি ভাবিছোঁ। চাগে আপোনালোকেও চাগে তেনেকুৱা ধৰণৰ কথাৰ মুখামুখি হৈছে, সেইকাৰণে ভাবিছোঁ আপোনালোকেও শুনকচোন। কিয় জানেনে, মোৰ মনটো একেবাৰে ভাল লাগি থকা নাই সেইখিনি কথা শুনাৰ পাছত। কিবা এটা যেনে ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে এনেকুৱা লাগি থাকে, সেইকাৰণে ক'ম বুলি ভাবিছোঁ। এদিন এগৰাকীয়ে কৈছে, এগৰাকী মানুহে, যে তেওঁৰ নিজৰ বোৱাৰীৰ কথা কৈছে, যে মই আমাৰ বোৱাৰীয়ে মানে ঘৰলৈ বেছিকৈ ফোন কৰে। এইটো এটা বিষয় হ'ল নেকি বাৰু কথা পতা, কিন্তু হ'ল বাৰু, তথাপিও পাতিছে বাৰু, বেছিকৈ ফোন কৰে। তাৰপিছত কৈছে যে লাখ টকা খৰচ কৰি মই বোৱাৰী ঘৰলৈ বিয়া কৰি আনিছোঁ, তাৰপাছত আকৌ ঘৰলৈ বাৰে বাৰে ফোন কৰি থকাৰ কি উদ্দেশ্যটো থাকিলে? আৰু ঘৰ য'ত থাকি আছে তাতেহে তেওঁৰ সকলো। কিন্তু এইখিনি কথাত মোৰ বহুত ধৰণৰ আপত্তি আছে, কিয়নো লাখ টকা খৰচ কৰি বিয়া কৰি আনিছোঁ বুলি যিটো কথা ক'লে, একচুৱেলি এগৰাকী ছোৱালীৰ জীৱনটো লাখ টকাৰে জুখিব নোৱাৰি। ছোৱালী হওক বা ল'ৰাই হওক, মানুহৰ জীৱনটো লাখ টকাৰে জুখিব নোৱাৰি। আৰু যিয়ে নহওক বাৰু, এগৰাকী ছোৱালীক বহুত সা সম্পত্তি দিয়ে আপুনি যেনিবা বিয়া কৰি আনিলে, তথাপিও কিন্তু এটা কথা মনত ৰাখিব, তেওঁ ঘৰখনত সকলো এৰি থৈ আহিছে। অকলে ছোৱালীজনী এখন অচিনাকি ঘৰলৈ যেতিয়া বিয়া হৈ আহে, তাইৰ মনত বহুত দুখ লৈ আহে। আৰু আৰু নিজৰ যিখিনি আপোন মানুহ আছিল, সেইখিনিক যেতিয়া এৰি আহে, সেইটো দুখ ল'ৰা এজনে বুজিব নোৱাৰে। সেইখিনি কথা যিদৰে ছোৱালী এজনে বুজিব পাৰে, সেইধৰণে ল'ৰা এজনে বুজিব নোৱাৰে। কিন্তু সেইখিনি কথা শাহুগৰাকী বুজাৰ যুক্তি আছিল, কিন্তু তেওঁ বুজি নাপায়। কিয় বুজি নাপায় সেইটোতো তেওঁ জানিব, কিয়নো তেওঁ এগৰাকী মহিলাই হয়, তেওঁ এগৰাকী ছোৱালীয়ে আছিলে। কিহৰ কাৰণে সেইটো কথা বুজি নাপায়, সেইটো আমিও নিজে বুজি নাপাওঁ। বৰ্তমান যুগৰ ছোৱালীবিলাকে আমি বুজি নাপাওঁ তেনেকুৱা ধৰণৰ কথাবিলাক। সেয়ে হয়তো আমাৰ মনত কিছুমান ক্ষোভ থাকি যায়, কিয়নো আমি ছোৱালী হ'লেও মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য আমি ভালদৰে পালন কৰিব জানো, আৰু প্ৰতিজনী ছোৱালীয়ে তেনেধৰণে পালন কৰিব বিচাৰে, কিয়নো সকলো বিয়া হৈ অহাৰ পাছত সকলোখিনি স্বামী গৃহতে বুলিয়েই ভাবি ল'লে তেওঁলোকৰ নিজৰ মাক দেউতাকৰ প্ৰতি থকা কৰ্তব্যখিনি এই পৰা আঁতৰি থকা হ'ব। সেইখিনি কথা কেতিয়াও কৰিব নোৱাৰে, যদি এটা সুসন্তানে সেইখিনি কথা কাম কৰিব নোৱাৰে, কিয়নো তেওঁৰ নিজৰ মাক দেউতাকৰ প্ৰতি বহুত দায়িত্ব কৰ্তব্য থাকে, নিজৰ আপোনজনৰ প্ৰতি তেওঁৰ দায়িত্ব থাকে। সেইখিনি তেওঁ পালন কৰিবই লাগিব, আৰু সেইখিনি তেওঁৰ যিখন ঘৰলৈ তেওঁ আহিছে, সেইখন ঘৰৰ মানুহে সেইখিনি কথা ছাপোৰ্ট কৰিব লাগিব, কিয়নো তেওঁ সেইখন ঘৰে ডাঙৰ দীঘল কৰি দিয়াৰ কাৰণেহে তেওঁলোকে তেওঁক বোৱাৰী হিচাপে পালে। তেনে যদি এজনী এনেইতো ওপৰৰ পৰা পৰি অহা নাই ন ছোৱালীজনী, গতিকে যেনেদৰে তেওঁৰ পুত্ৰ সন্তানটোক যেনেদৰে তেওঁ কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল, ঠিক সেই একেধৰণে এজনী ছোৱালী ডাঙৰ কৰোঁতো সেই একেটাই কষ্ট হৈছে। আকৌ সেই ধৰণে ডাঙৰ কৰি দিয়ে এটা ল'ৰা সন্তান কোনোবাই কাৰোবাৰ ঘৰলৈ তেনেকৈ থাকিবলৈ যাবলৈ পঠিয়াব পাৰিব জানো? নোৱাৰে, কাৰণ ল'ৰা সন্তানক মাক দেউতাকে সদায় বুকুৰ মাজতে ৰাখে। আৰু যেতিয়া ছোৱালী এজনী লোকৰ ঘৰৰ পৰা বিয়া কৰি আনে, তেওঁক কেতিয়াও নিজৰ সন্তানটোৰ লগত সমানে ভাগ নিদিয়ে, কিয়নো তেওঁক ভাবি লোৱা হয় যে তেওঁ পৰৰ ঘৰৰ পৰা আহিছে, বহুতখিনি তেওঁ আমাৰ ল'ৰাতকৈ বহুতখিনি বেলেগ, বা মোৰ ল'ৰাটো তেওঁলোকে তাই কাঢ়ি লৈ গ'ল, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য শাহুবিলাকৰ মুখত শুনা পোৱা যায়, যিখিনি কথাই বোৱাৰী আৰু শাহুৰ মাজতে এটা মতানৈক্যৰ সৃষ্টি কৰে। আৰু বিশেষকৈ এটা সময়তে সেইখিনি কথা গৈ পেলাই কাজিয়াৰ সূত্ৰপাত হয়গৈ, আৰু এখন সংসাৰ ভাঙি যোৱাৰ নিচিনা কথাও হয়। গতিকে সেইখিনি কথা এগৰাকী শাহুৱে বা এজনী ছোৱালী বিয়া কৰি অনাৰ পাছতে সেই বিয়া হৈ অহা ঘৰখনৰ
প্ৰতিজন ব্যক্তিয়ে সেই ছোৱালীগৰাকীক বুজি উঠাটো খুবেই জৰুৰী আৰু তেওঁক প্ৰতিজন মানুহে নিজৰ আপোন বুলি ভাবিব লাগিব। আৰু যদি নিজৰ সন্তানটোৱে যদি ভুল কৰিলে ক্ষমা কৰিব পাৰে, কিয় নিজৰ ছোৱালীজনীও যদি ভুল কৰিলে ক্ষমা কৰিব পাৰে, তেনেহ'লে নিজৰ বোৱাৰীজনীয়ে ভুল কৰিলে কিয় ক্ষমা কৰিব নোৱাৰিব? সেইখিনি কোনখিনিত যুক্তি আছে? বোৱাৰীজনীওতো লোকৰ ঘৰৰ পৰা আহিলেও তেওঁতো কাৰোবাৰ আলাসৰ লাৰুৱে হয়, কাৰোবাৰ মৰমত তাতোলকৈ তুলি পঠিওৱা এজনী ছোৱালী, যিজনী ছোৱালীয়ে কেতিয়াবা হয়তো পাকঘৰত সোমাই পোৱা নাছিলে, কিন্তু তোমাৰ ঘৰত আহি পাকঘৰত সোমাবলগীয়া হৈছে। তাই নাজানিব পাৰে, কিন্তু সেইখিনি শিকাই লোৱাটো তোমাৰ বয়োজ্যেষ্ঠসকলৰ দায়িত্ব। গতিকে আৰু প্ৰতি ঘৰ মানুহৰে নীতি নিয়ম বহুত বেলেগ বেলেগ থাকে আৰু খোৱা খাদ্যৰ ধৰণ কৰণো বেলেগ থাকিব পাৰে। গতিকে সেইখিনি কথা নিজে যদি বুজাই নলয়, এজনী ছোৱালীক যদি বোৱাৰীক যদি নিজৰ ছোৱালীৰ দৰে তুলনা কৰে, মই ভাবোঁ কোনোজনী বোৱাৰীয়ে কেতিয়াও শাহু শহুৰক অৱহেলিত দৃষ্টিৰে নাচায়। এতিয়া বৃদ্ধাশ্ৰমবোৰেই সৃষ্টি নহ'লেহেঁতেন, কাৰণ শাহু শহুৰ আপত্তিয়েই নুগুচে। আপত্তি গুচাওঁতে ছোৱালীজনী অশান্তিৰ সৃষ্টি হয়গৈ কেতিয়াবা। গতিকে অশান্তিৰ সৃষ্টি হোৱাতকৈ তেনেকুৱা ধৰণৰ ডিচিশ্যন কেতিয়াবা ল'বলগীয়া হয়, কিন্তু চব ক্ষেত্ৰতে নহয়। বহুত বোৱাৰীয়ে বহুত ধৰণে সহ্য কৰি থাকে, সহ্য কৰাৰ পাছতো কেতিয়াবা আপত্তি আহে আৰু বহুতে সৰু সুৰা এটা কথাতেই বোৱাৰীজনীক বহুত বেলেগ বেলেগ ধৰণে গালি পৰা হয়। এইখিনি কথা যদি নকৰে, যদি কয় যে কিবা এটা যি ভুল কৰিছে এইটো এনেধৰণে নহয়, এনেধৰণে কৰিলে ভাল হ'লহেঁতেন, এনেকৈ যদি ক'লেহেঁতেন, তেতিয়া নিজৰ সন্তানটোক যেনেদৰে ভুল কৰিলে ক্ষমা কৰি দিয়ে আৰু বোৱাৰীজনীও তেনেধৰণে যদি ভুলটোক ক্ষমা কৰি দিব পাৰে, তেতিয়াহ'লে কোনোখন ঘৰতে কেতিয়াও হুলস্থুল বা কাজিয়া সূত্ৰপাত কেতিয়াও নহয়। বোৱাৰী হত্যাৰ নিচিনা কথাও সৃষ্টি নহয়, বোৱাৰীৰ আত্মহত্যাৰ নিচিনা ঘটনাও সৃষ্টি নহয়, কাৰণ মতানৈক্যৰ পাছতে বেলেগ বেলেগ ধৰণৰ ঘটনা ঘটিবলৈ সুবিধা পায়। আৰু সেইকাৰণে মই এইখিনি কথা সামাজিক আমাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এইখিনি কথা বহুতেই জৰুৰী, কাৰণ সদায় এনেকুৱা ধৰণৰ হাই কাজিয়া শুনি পোৱা যায়, কেতিয়াবা ওচৰ চুবুৰীয়াতো দেখা পোৱা যায়। আৰু নিজৰ স্বামীয়েও কেতিয়াবা বহুতখিনি সময়ত ভুল কৰে, কিয়নো নিজৰ পত্নীজনীক নিজৰ মেচিন এটাৰ দৰে ব্যৱহাৰ কৰে। তেওঁক মানুহ বুলি ভবাৰ সময়কণেই তেওঁলোকৰ নাথাকে, কিয়নো সকলো কাম কৰাৰ পাছতো ভাগৰে জুগৰে থাকিলেও আকৌ কিবা এটা কৰিবৰ কাৰণে অৰ্ডাৰ দিয়ে। তেনেকুৱা ধৰণৰ কাম যাতে নকৰে, নিজৰ পত্নীক যাতে বুজি পায়, নিজৰ তেজমঙহৰ মানুহ বুলি যাতে জানে, বুজে, যেতিয়া কিবা এটা বিপদ আপদ হয় সকলোখিনিয়ে যাতে ছোৱালীজনীক আৱৰি ধৰে, সেইবিলাক যদি ঠিকেই থাকে, তেতিয়াহ'লে কেতিয়াও এজনী ছোৱালীয়ে নিজৰ শহুৰৰ ঘৰখনক বেলেগৰ ঘৰ বুলি ভাবিবলৈ নাযায়। এইবিলাক বহুত ডাঙৰ কথা। এইখিনি কথা বয়োজ্যেষ্ঠসকলেও বুজাৰ লগতে প্ৰতিজনী ছোৱালী, প্ৰতিজনী বোৱাৰী বুজি উঠাৰ প্ৰয়োজন, কিয়নো ভৱিষ্যতে প্ৰতিজনী বোৱাৰী গৈ পেলাই এদিন নহয় এদিন শাহু হ'ব, আৰু এতিয়া বৰ্তমানৰ বোৱাৰীসকলো কেতিয়াবা নহয় কেতিয়াবা শাহু হ'ব বা গতিকে সেইখিনি কথা সকলোৱে জনাটো মই প্ৰয়োজন বুলি ভাবোঁ। এইখিনি কথা মোৰ ক'ব লগা আছিলে, আৰু বহুতখিনি কথা আছে, কেতিয়াবা আকৌ কৰিম, কিয়নো এইটো ভিডিঅ' মই আৰু বেছি বহলোৱা নকৰোঁ। মই ভাবিছোঁ আপোনালোকে এইখিনি কথাৰ পৰা কিবা নহয় কিবা এটা উপকৃত হৈছে, আৰু মই যদি মোৰ যদি বিষয়টো ঠিকে আছে, তেনেহ'লে আপোনালোকেও কমেণ্ট যোগে জনাব, আৰু মই আপোনালোকৰ অকণমান মৰমে মোক অলপ আগুৱাই যাবলৈ সহায় কৰিব। আৰু যিটো ইয়াৰ চেনেলটো যিটো তলতে ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে, তাত এবাৰ ক্লিক কৰি দিব, নিশ্চয় মই ভাল পাম তেতিয়া। আৰু যদি বিশেষকৈ আপোনালোকক ক'ব লগা থাকে মোক কমেণ্ট যোগে জনাব, আৰু চাই থাকক কৃষ্টক। ধন্যবাদ।